তো সেই গাইছ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। তো আজিৰ ভিডিঅ'টো কি হ'ব তাতে চাই ফেলে গমে পাইছে। তো প্ৰথমে সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভেচ্ছা জনালোঁ। তো এতিয়া যাইছোঁ ধমধমাৰ বজাৰত। তো আজি আছে বজাৰ। তো পূৰা কিমান ডাঙৰ মাছ হ'লে কি হ'লে বজাৰখন পূৰা আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক গতিকে। তো এতিয়া চালোঁ ধমধমাত যাওঁ। এইভাগে এগিলা ৰুচি পূৰা মটৰ। তো মটৰ মানে লাগিলে খাব পৰা যাব, আমাৰ নহয় দেই লাগাইছে বেলেগৰ। তো এতিয়া যাইছোঁ ধমধমাত বজাৰ দেখাম আৰু লগতে ওচৰতে ক'ত ভেলাঘৰ আৰু ভেলা পুজি বনাইছে আপোনালোকক দেখাম আৰু চাই থাকক। মানে গাইছ আগতে দমাহীৰ বজাৰ বুলি ক'লে যেনেকৈ মানে কুঁৱলী দিছিল, তো আজি চাওক কুঁৱলী নাই। মানে এতিয়া 7:30মান বাজিল, কুঁৱলী মানে অলপো নাই। তো এইবাৰ কুঁৱলী দিয়া নাই, সেনে মাছ বেপাৰীকেইটাৰ কাৰণে ভাল হৈছে আৰু ঠাণ্ডা বেছি পোৱা নাই কোনবাৰ চাই। আৰু গাছটো এবাৰকে দেখাবলৈ অলপমান বেহাৰ বঢ়িয়াকৈ ফুলি আছে। তো ভাবিলোঁ আপোনালোককো দেখি দিওঁ বঢ়িয়াকৈ। তো এইফালে চাব পাৰে এখনে বঢ়িয়াকৈ দেখি আছোঁ 1 মিনিট। এখন আছে বেৰা, চাব পাৰে পূৰা বঢ়িয়া লগা হৈছে দে। পূৰা মজা গাইছে। তো বেৰটো ফুল দি বঢ়িয়া লগা হ'ল। চালৰ এটা বাচনা এটা আহিছে ফুলৰ। তো এইফালে আহি পেলাই ধমধমা বজাৰ। তো বাপৰে বাপ মানুহ গাইছ। তো ভিডিঅ' কৰিব পাৰিম না চাই ল মানুহ চাব এইফালে আহি পেলাই বজাৰ বঢ়িয়াকৈ। তো এইফালে মাছৰ বজাৰ চাই ল'লোঁ বঢ়িয়াকৈ। তো মানে তামাম মানুহ বাপৰে বাপ ভিডিঅ' কৰিবই নোৱাৰি। তো পূৰা মানুহ। তো এতিয়া যাইছোঁ ভেলা বুজি চাবা। আমাৰ এই ভেলা বুজি ক'ত বনাইছে আপোনালোকক দেখাম। বিচৰি পেলাই চাম আৰু ক'ত বনাইছে। তো চাই লওক। তো এইফালে আহি পেলাই ডক্টৰ ভূপেন হাজৰিকা ছায়েন্স একাডেমী ধমধমা। তো মানে বজাৰখন হৈছিল ইয়াতে। তো বজাৰৰ সন্মুখতে ইয়াতে কাষতে আৰু বম ভেলা বুজি এটা বনাই থৈ দিছে, সেইটো চাব পাৰে। বহুত ওখ, চাব পাৰে কিমান ওখ আমাক কৰি। বহুত ডাঙৰ ভেলা বুজি এটা বনাই থৈ দিছে। এইটো বঢ়িয়া কলচন দি কিনে বনাইছে, মজা। এইফালে এইটো চাই ল'লোঁ বঢ়িয়াকৈ ভেলা বুজি। তো আৰু এতিয়া নেক্সট তো এইবাৰ আছোঁ ধমধমাৰ ওচৰত। তো গড়ৰ কাষ বুলি জেগা এটা আছে। তো ইয়াতে মানে তো এইফালে বনাই থৈ দিছে বহুত ধুনীয়াকৈ জগন্নাথ মন্দিৰ এটা। তো ইয়াৰে সন্মুখতে বনাইছে এটা ভেলা বুজি, হয়তো চাব পাৰে। তো বঢ়িয়া। তো এইবাৰ আহি পেলোঁ তো ধমধমাৰে ওচৰতে কুমাৰপাৰা বুলি জেগা এটা আছে। তো ইয়াতে আহি পেলোঁ বঢ়িয়াকৈ 3টা ভেলাঘৰ বনাই থৈ দিছে বঢ়িয়াকৈ, মানে ভেলা পুজি বনাইছে চৰি। তো এইটো হৈছে ডাঙৰ, আৰু এইফালে কাষত এটা বনাই থৈ দিছে সৰুকৈ একদম, আৰু এইফালে এটা বনাইছে ডাঙৰ। এইফালে মানে এখন স্কুলৰ চোতালতে বনাই থৈ দিছে বঢ়িয়া। তো গাইছ মানে ভিডিঅ' বনোৱা নাই আৰু সেইকাৰণে বহুত দিনৰ মূৰত ভিডিঅ' এটা দিলোঁ। তো কেনেকুৱা পাৰা কমেণ্ট কৰি কিনে জনাব আৰু লাইক এটা কৰি দিব। তো আজিৰ ভিডিঅ'টো ইমানেই আছিল। নেক্সট ভিডিঅ' এটাত লগ পাম। বাই বাই।